নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি বনাম ৰঙালাও ঠাৰিৰ চৰচৰি আৰু কেনেকৈ বনাম গোটেইখিনি আপোনালোকক দেখাম। এয়া ৰঙালাওৰ ঠাৰি কাটি লৈছোঁ আৰু এইটো পিঁয়াজ। এতিয়া চৰচৰি দিবৰ কাৰণে এয়া নহৰু দিছোঁ, এইখিনি মিক্স কৰি ল'ম। এয়া শুকান জলকীয়া দিছোঁ 2টা, এয়া বেহাৰ দিম 2 চামুচ। আদা পিছে অলপ হ'ল, আদা বেছি নাই, এইখিনিয়ে আছিল, এইখিনিকে দি দিলোঁ। এইখিনিত অকণমান পানী দিম। এইফালে মই কেৰাহীটো গৰম হ'ব দিছোঁ আৰু এইফালেতো এইখিনি বটি লোৱা হ'লে কি দিছোঁ আপোনালোকক গোটেইখিনি দেখাইছোঁ। সৰিয়হ, তাৰপাছত আদা অকণমান দিছোঁ আৰু শুকান জলকীয়া দিছোঁ, নহৰু দিছোঁ, এইখিনি দিছোঁ। চৰচৰি খালে বেহাৰটো মানে সৰিয়হটো দিবই লাগিব। আমি ঘৰত বেহাৰ বুলি কওঁ, আপোনালোকে বুজি নাপাব বুলি মই সৰিয়হ বুলি কৈছোঁ। এতিয়া ইয়াতে দিম মই মিঠাতেল। ইয়াতে দি দিছোঁ মিঠাতেল। এতিয়া মই মিঠাতেলখিনি গৰম হ'ব দিম। গৰম হৈছে, ইয়াতে দিছোঁ মই 2টামান পাঁচফোৰণ। এয়া তাৰপাছত দিম এয়া মই পিঁয়াজ, এইখিনি এতিয়া লৰাই দিছোঁ। পিঁয়াজখিনি অকণমান সময় ভাজি লওঁ, অকণমান ৰঙা হ'ব দিম। আপোনালোকে পাঁচফোৰণ দিবও পাৰে, নিদিবও পাৰে, মই পাঁচফোৰণ দিছোঁ। এয়া বটি লোৱা পেষ্টখিনি এইখিনি এতিয়া লৰাই দিম। এইখিনি অকণমান সময় ভাজি লওঁ। সেইখিনি ভাজি লোৱা হৈছে, ইয়াতে এতিয়া দিম ৰঙালাওৰ ঠাৰিখিনি। ভিডিঅ'টো ইমান এটা ভাল নহ'ব পাৰে, কাৰণ মই এখন হাতেৰে মোবাইলটো লৈ ভিডিঅ' কৰি আছোঁ আৰু এখন হাতেৰে মই এই আঞ্জা বনাই আছোঁ। এইখিনি এতিয়া মই আকৌ এবাৰ লৰাই দিছোঁ, আৰু মোবাইলটো লৈ থাকিলে ভালকৈ লৰাই থাকিব নোৱাৰি, সেইকাৰণে মোবাইলটো কাষতে থৈ দিছোঁ আৰু মই ইয়াতে লৰাই দি আছোঁ। ইয়াতে এতিয়া দিম মই নিমখ, হালধি আকৌ এবাৰ এইখিনি লৰাই দিছোঁ। এইখিনি ধুনীয়াকৈ ভাজি লোৱা হৈছে, ইয়াতে এতিয়া মই দিম পানী। সেইখিনিতে ইয়াতে পানী দি দিছোঁ। পানী আৰু অলপমান দিব লাগিব, যিহেতু আলুখিনি সিজিব লাগিব, সেইকাৰণে পানী অকণমান বেছিকৈ দিছোঁ। দিলোঁ, এইখিনি পানী দিয়া হ'লে এইখিনি এতিয়া মই ভালকৈ উতল আহিব দিম। এতিয়া মই ঢাকনিখন মাৰি দিছোঁ, উতল আহিব দিছোঁ। ঢাকনিখন মাৰি দিলে ভালকৈ উতল আহিব, জলদি আহিব। এতিয়া মই অকণমান গেছটো চাফা কৰি লওঁ। এটালা হৈ থাকিলে ভাল নালাগে। ঢাকনিখন গুচাই চাওঁ, ধুনীয়া উতল আহি আছে। আপোনালোকক দেখাই আছোঁ, ইমান ধুনীয়াকৈ উতল আহিছে। আপোনালোকেও এনেকৈ ৰঙালাও ঠাৰি আনিলে এনেকৈ বনাই খাবচোন, খাই ধুনীয়া লাগে। ৰঙালাও ঠাৰিৰ মানে ৰঙালাওৰ আগৰ দুখনকৈ চব্জি খাব পাৰি, যেনে ধৰক এয়া ঠাৰিখিনিত চৰচৰি বনাই খালোঁ আলু দি পেলাই, আৰু যিটো পাত আছে, আগটো আছে কোমল পাত, সেইটো খাৰ চিটাই দি ভাজিও খাব পাৰি, আৰু মাছ থাকিলে মাছো দিব পাৰি। সেইটো বাৰু মই আপোনালোকক দেখাম, লং ভিডিঅ' বা শ্বৰ্ট ভিডিঅ' বনাই হ'লেও মই সেইটো দেখাম কেনেকৈ খাব পাৰি। আৰু বুঢ়া পাতটোও খাব পাৰি খাৰ চিটাই দি, আগটোৰ লগত মানে কোমল পাতটোৰ লগত দি মাছেৰেও ভাজি খাব পাৰি। এই আলু সিজি গৈছে, আমাৰ হৈ গ'ল ঠাৰিৰ আঞ্জাখন। এতিয়া খোৱাৰহে কথা। ধুনীয়াকৈ
উতল আহি আছে, ধুনীয়াকৈ সিজিছে। ধুনীয়া হৈছে। আশা কৰোঁ আপোনালোকে মোৰ এয়া ৰঙালাও ঠাৰিৰ ভিডিঅ'টো চাই ভাল পাব আৰু এনেকুৱাকৈ মই নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিবৰ কাৰণে চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ চাব। গোটেইবোৰ যি দি থাকোঁ, বেছিভাগ ভিডিঅ' দিয়াই নহয়, তথাপিও মই মাজে মাজে দিবৰ কাৰণে চেষ্টা কৰোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আৰু মোৰ আজি ৰঙালাওৰ ঠাৰিৰ চৰচৰি হৈ গ'ল। এতিয়া গেছ অফ। এতিয়া মই থৈ দিওঁ, অকণমান ঠাণ্ডা হ'লে ভাত খাব পাৰিম। তো আজিলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। বাই।